ফাগুনৰ পাতবোৰ সৰিছিল, লগতে আহিছিল এজাক ধূলিৰ ধুমুহা। ভবাতো নাছিলো কেতিয়াও সৰাপাতে ফাগুন নমোৱাৰ পৰিৱৰ্তে নিজানে নিজানে যে আহিব বিশ্ব সন্ত্ৰাসকাৰী মহামাৰী কৰোণা। কুলিকেতেকীৰ শুৱলা মাত আৰু ঢোল পেঁপা গগনাৰ ৰিণিকি ৰিণিকি শব্দ আজি যেন সকলো নিমাত আৰু নিশা, সকলো যেন আজি নিস্তব্ধ আৰু নিঃশব্দ। সময় বাগৰি আছে, পথাৰলৈ গৰুহাল লৈ যাবলৈও আজি মনটোৱে যেন বৰকৈ আৱৰি ধৰিছে। পেটৰ তাৰণাত বজাৰলৈ ওলাই যাবলৈও আজি দূৰতে যেন বিদুৰ। আমাৰ দৰে মানুহৰ দিন হাজিৰাই হৈ পৰে এসাঁজ খাই আন এসাঁজলৈ চিন্তা কৰাৰ অন্য এক কাৰণ। ভাবিছিলো বহাগৰ প্ৰথম দিনটোৰ পৰাই আৰম্ভ কৰিম এক নতুন জীৱন, সূচনা কৰিম এক নতুন দিগন্ত, কিন্তু সকলো আশা হৈ গ'ল। মহামাৰী কৰোণাই সকলো নিঃশেষ কৰি পেলালে। তথাপিও আশা আছে, ঘূৰি আহিব সেই সোণালী দিনবোৰ, য'ত লুকাই থাকিব প্ৰতিজন ব্যক্তিৰ দায়িত্ব আৰু কৰ্তব্য, লগতে স্বাধীনভাৱে ঘূৰি ফুৰাৰ ক্ষমতা আৰু মানসিকতা। ভাল দিন আকৌ ভাল দিন আকৌ